জিকা বিলাহীৰ চাটনিটোৰ বাবে প্ৰথমে মই 2টা বিলাহী আৰু 1টা নহৰু ভালদৰে জুইত পুৰি লৈছোঁ। তাৰপিছত জিকাটো মই জুইত পুৰি ল'ম। ধুনীয়াকৈ পুৰি লৈ তাৰ ছাইখিনি গুচাই ল'ম। নুধুওঁ কিন্তু ছাইখিনিহে গুচাই ল'ম। তাৰপিছত এটা আপোনালোকে দেখিছে জিকাখিনি মই ছাই তাই গুচাই কৰি লৈ তাক টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। লৈ এতিয়া মই এইখিনি মিক্সিৰ জাৰত দিম। লগতে দিম যিখিনি মই পুৰি থৈছিলোঁ বিলাহীকেইটা, সেইকেইটাও ধুনীয়াকৈ চাফা কৰি ল'লোঁ ছাইখিনি। তাৰপিছত দি দিলোঁ অকণমান ধনিয়া, নহৰুটো বাকলিটো গুচাই ল'লোঁ। তাৰপিছত ফ্লেভাৰৰ কাৰণে মই 2টা শুকান জলকীয়া জুইতে পুৰি লৈছিলোঁ, সেই 2টা মই ইয়াত দি দিলোঁ। তাৰপিছত জ্বলা হ'বৰ কাৰণে দিম ভোট জলকীয়া, যিহেতু চাটনিটো অকণমান চটপটা হ'ব, গতিকে ইয়াতে মই ভোট জলকীয়াও দিছোঁ। আপোনালোকে জ্বলাটো যিমান খায় সেই হিচাপে দিব। তাৰপিছত অকণমান দি দিলোঁ কেঁচা মিঠাতেল। কেঁচা মিঠাতেলটো দিবও পাৰে, আপোনালোকে পচন্দ নহ'লে নিদিব, যদি পচন্দ হয় দিব। দিলে ফ্লেভাৰটো অকণমান ভাল আহে। ইয়াত মই নৰ্মেল নিমখটো ব্যৱহাৰ নকৰোঁ, ইয়াত মই ব্যৱহাৰ কৰিম আপোনাৰ ক'লা নিমখ। ক'লা নিমখৰ লগতে মই ইয়াতে অকণমান চেনি ব্যৱহাৰ কৰিম। গোটেই উপকৰণটো যিখিনি মই ব্যৱহাৰ কৰিছোঁ সেইখিনি কমপ্লিট হেল্থি হয়। আপোনালোকে হাই BP থাকিলে এইটো চাটনি বহুত ভাল হয়। ইয়াত নহৰু আছে আৰু এটা মই ইয়াত স্পেচিয়েল ইনগ্ৰিডিয়েণ্ট দিম, অকণমান চেনি দি দিলোঁ। চেনিটো মিঠা হ'বলৈ নহয়, গোটেই বস্তুটো ব্লেণ্ড কৰিবৰ কাৰণেহে মই চেনিটো দিছোঁ। হ'লেও অকণমান খাট্টা মিঠা টেঙি টাইপৰ এনেকুৱা হ'ব। আৰু ইয়াতে দি দিলোঁ মই এইখিনি তেতেলীৰ পাল্প, তেতেলী তিয়াই থৈ পেলাই তাৰে 2 চামুচ মই দি দিলোঁ। যিহেতু তেতেলী আৰু নহৰু হাই প্ৰেছাৰৰ কাৰণে বহুত ভাল, সেইকাৰণে এই চাটনিটো হাই প্ৰেছাৰ মানুহৰ কাৰণে বহুতেই ভাল, বহুত হেল্থি হয়। এতিয়া এইখিনি মই মিক্সিত দি পিচি দিম। মোৰ পিছাৰ পিছত আৰু এতিয়া অলৰেডি হৈ গ'ল। আপোনালোকেও বনাই খাই চাব, যদি ভাল পায় মোক জনাব। ধন্যবাদ। আহি আছোঁ আৰু এটা ৰেচিপি লৈ। হেল্ল' এভৰিৱান, মই ৰাজেনে আপোনাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰাজৰ আখললৈ। লৈ আহিছোঁ আৰু এটা ৰেচিপিটোৰ বাবে মই প্ৰেছাৰ কুকাৰটো গৰম কৰিলোঁ, তাতে তেল দিলোঁ, তেলখিনি গৰম হ'বলৈ দিলোঁ। ৰেচিপিটো লৈ আহিছোঁ শুকান বুটৰ ভাজি। সাধাৰণতে কেৰাহীত ভাজি আমি খাওঁ, আজি মই কি ধৰণে ৰান্ধিছোঁ সেইটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। খাবলৈ বহুতে টেষ্টি হয়, আপোনালোকে বনাই চাব বুলি আশা থাকিল। তেলখিনি গৰম হোৱাত মই তাতে দি দিলোঁ ইলাচি, গোটা ইলাচি, তাৰপিছত জলকীয়া, শুকান জলকীয়া আৰু এটুকুৰ ডালচেনি। এইখিনি মই গৰম হ'ব দিলোঁ। তেলখিনি ইয়াত অকণমান বেছিকৈ লাগিব, জোখতকৈ আমি আঞ্জা বনালে যিমান তেল দিওঁ তাতকৈ অকণমান বেছি লাগিব, কাৰণ এইটো শুকান চব্জি হ'ব, শুকান ভাজি হ'ব বুটৰ। আৰু তাতে দি দিলোঁ মই কেইটামান জিৰাকেইটা ফুটিবলৈ দিলোঁ। সাধাৰণতে বুট যেনেকৈ কেৰাহীত আমি ভাজি খাওঁ তেনেকৈ খাইতো আমনি লাগে দিয়কচোন। কেতিয়াবা নতুনকৈও ট্ৰাই কৰি চাওক, ট্ৰাই কৰি চালে ভাল লাগে। যদি ভাল লাগে মই আপোনালোকৰ ওচৰলৈ ৰেচিপিবোৰ লৈ আহোঁ। এতিয়া ইয়াতে দিছোঁ মই শুকান মছলাৰ পিছত মই জিৰা গুড়ি দিলোঁ। জিৰা গুড়িখিনি অকণমান গোন্ধ অহা নিচিনা যেতিয়া হ'ব আৰু তেতিয়া মই তাতে দি দিলোঁ আপোনাৰ বুটখিনি মই কালি ৰাতিয়ে তিয়াই থৈছিলোঁ, আজি ভালকৈ ধুলোঁ। তাত পানী অকণমানে সৈতে মই বুটখিনি এতিয়া ইয়াতে দি দিলোঁ। দি পেলাই তাক অকণমান সময় মই ভাজিম। মই বাহিৰত বনোৱা দেখিছিলোঁ এনেকৈ, তেওঁলোকে সাধাৰণতে ভোগ দিয়ে, কিবা পূজা চূজা পাতিলে পুৰি আৰু চুজি লগত এনেকৈ শুকান বুটৰ ভোগটো তেওঁলোকে আগবঢ়ায়। তাতে মই শিকিছিলোঁ,
শিকি পেলাই যেতিয়া বনালোঁ ভাল লাগিল, ভাল লগাৰ কাৰণে ভাবোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এতিয়া বাকীখিনি যিখিনি শুকান মছলা হয় আৰু সেইখিনি মই এতিয়া ইয়াতে দি যাম। তাৰ হালধিৰ গুড়ি দি দিলোঁ। হালধিৰ গুড়িটো ইয়াত বৰ বিশেষ নালাগে, অকণ কমাই দিব লাগে। তাৰপিছত এইখিনি মই আকৌ দি দিলোঁ আপোনাৰ ধনিয়াৰ গুড়ি। এই ধনিয়া আৰু জিৰাৰ গুড়িখিনি সাধাৰণতে মই ঘৰতে পিচি লওঁ আৰু তেতিয়া মানে খাবলৈও টেষ্টটো ভাল হয়। ইয়াতে দি দিলোঁ মই জালুক। তাৰপিছত দি দিলোঁ গৰম মছলা। গৰম মছলা 1 চামুচমান দিছোঁ। বুটখিনি মই 200 গ্ৰামমান বুট আছিলে, তাতে সেইমতে ইয়াতে মই বাকী মছলাখিনি দিছোঁ। বাকী মছলাখিনি 1 চামুচমানকৈ দিছোঁ আৰু জিৰাটো আধা চামুচ দিছোঁ। বাকী ধনিয়া 1 চামুচে দিছোঁ, আন্দাজ কৰি লৈছোঁ আৰু সেইমতে। তাৰপিছত গৰম মছলা সেই 1 চামুচতকৈ অকণমান কম দিছোঁ। এইখিনি আমি ভালকৈ ভাজিব লাগিব। তাৰপিছত ইয়াতে দি দিলোঁ আন্দাজমতে নিমখ। নিমখটো ইয়াত বেছি নিদিব, বেছিকৈ দি মানে অকণমান কমেই দিব লাগে। তেতিয়া মই ইয়াতে পানী দি দিম। পানী 1 কাপতকৈ অকণমান বেছি পানী দিম, দি পেলাই তাক মই ঢাকোন মাৰি প্ৰেছাৰ কুক কৰিম। এনেকৈয়ে কিবা ৰেচিপি ভাল লাগিলে মই সদায় আপোনালোকৰ ওচৰলৈ আহি থাকোঁ লৈ। আপোনালোকে বনাই চাই যদি কমেণ্টটো দিয়ে ভাল লাগিব। তাৰপিছত মই ইয়াতে এড কৰিলোঁ আধা চামুচ আমচুৰ পাউডাৰ। আমচুৰ পাউডাৰটো বেছি নিদিব, বেছি দিলে বহুত টেঙা হৈ যায়। আধা চামুচে যথেষ্ট আৰু ইমানখিনি প্ৰগ্ৰাম বুটৰ কাৰণে। আমচুৰ পাউডাৰটো মানে সেই শুকান আমৰ যিটো গুড়ি পোৱা যায় বজাৰত, আমচুৰ পাউডাৰ বুলি কয় সেইটো। তাৰ পৰা এটা টেঙা ভাৱ এটা আহে বুটটোত, খাবলৈ বহুত ভাল হয়। এতিয়া ইয়াক মই প্ৰায় 5ৰ পৰা 6টা হুইচেল মাৰিব দিম। তাৰপিছত যেতিয়া হুইচেলটো মাৰি মই খুলি দিম, খোলাৰ পিছত আপোনালোকে দেখিছে পানীবোৰ প্ৰায় শুহি আহি আছে। বুটখিনিও সিজি গৈছে অলৰেডি, কিন্তু এতিয়া মই আৰু প্ৰেছাৰ কুক নকৰোঁ। ইয়াক এনেকৈ পানীটো শুহিবৰ কাৰণে এনেকৈ লৰাই ইয়াক ভাজি থাকিম যেতিয়ালৈকে তেলটো ওলাই নাযায়, একদম শুকাই নাযায়। বুটটো পূৰা শুকাই যাব লাগিব আৰু তাৰপিছত যে মছলাখিনি দিয়া গৈছে, মছলাখিনি বুটটো গাত লাগি যাব মানে এতিয়া মছলাবিলাক পানীত আছে। তাৰপিছত যেতিয়া আপুনি হাতেৰে পূৰা লৰাই থাকিব, লৰাওঁতে পানীটো শুহিটো গৈ থাকিলে বুটটো আৰু ভালকৈ সিজি আহি থাকিব আৰু তেতিয়া ফ্ৰাই কৰাৰ নিচিনা হৈ আহি থাকিব। এই আপুনি দেখিছে পানী অলৰেডি শুহি শেষ আৰু অকণমান সময় ইয়াক ভাজিলে তাৰপিছত মোৰ শুকান বুটৰ ভাজি কমপ্লিট। আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পালে। যদি ভাল পালে মোক জনাব। ধন্যবাদ।